তোমাৰ মোৰ চিনাকি হৈছিল। তোমাৰ মোৰ চিনাকি হৈছিল কিছু কিছু গাঁৱলীয়া ভাষাৰে। শব্দবোৰৰ মাজত লাগি আছিল মৰম, ভাল পোৱা। ভাল লগা শব্দ আৰু হৃদয়ৰ কঁপনিবোৰৰ বাবে মোবাইলটোৰ সংগী হৈছিলো আমি। মোবাইলৰ লগত প্ৰথম চিনাকিৰ প্ৰথম মেছেজটো মোৰ এতিয়াও মনত আছে। মনত পৰিলেই হৃদয়ৰ খৰিকাজাই ফুলবোৰে হাঁহে আৰু দুখবোৰক খেদি পঠিয়াও বহু দূৰ দিগন্তলৈ। লাহে লাহে মেছেজবোৰ ঠন ধৰি উঠিছিল সঠিক আঙুলিৰ পৰশত। কিমান দিন কিমান ৰাতি যে উমলি আছিলো চুটি দীঘল মেছেজবোৰৰ মাজত। বৰ্তমানতো ইয়াৰ কঁপনি আঁতৰা নাই বাৰু। ৰাতিপুৱাৰ গুড মৰ্ণিঙেৰে আৰম্ভ হৈ ৰাতিৰ গুড নাইট দিয়ালৈ বহুত কথা বহুত মেছেজ। কেতিয়াবা ঠেহ লাগি মৌন হৈ ৰৈ পৰো, কিন্তু বুকুত বাজে হিলৈ শব্দৰ তৰংগ। উশাহবোৰ ছুটি হৈ আহে বুলি ভয়ত ৰামায়ণ মহাভাৰতৰ কাষ চাপো, কিন্তু ক্ষন্তেকৰ বাবেহে। হয়তো তুমিও মোক মোৰ দৰেই ভাল পোৱা, সেইবাবে অভিমানবোৰ তুমিয়েই শেষ কৰা এটা সৰু চিম্বল মেছেজত। সেনেদৰে আকৌ আৰম্ভ হয় কিছু শিহৰণ, ভাল পোৱাৰ গুণগুণনি। কেতিয়াবা অভিমান কৰি বাৰে বাৰে নিজকে প্ৰশ্ন কৰো তুমি হীনতাৰ ঠাইবোৰৰ বাবে। মনৰ জড়তাবোৰ ভাঙিবলৈ তোমাৰ কথা লগৰ বন্ধুৰ আগত পাতনি মেলো আৰু হাঁহো চকুলোৰ আঁৰত ৰৈ। এতিয়াও সেই মৰম ভাল পোৱা জীয়াই আছে তোমাৰ মনটোৰ বাবে। তুমিও ব্যস্ততাৰ মাজতো মোক পাহৰা নাই, সেইবাবে তোমাৰ মেছেজবোৰ ভাল লাগে মোৰ। নাজানো এই মেছেজৰ আঁৰত কি লুকাই আছে, কিন্তু এটাই জানো তোমাক মই সঁচাই ভাল পাওঁ এখন সুন্দৰ হৃদয়ৰ মাজেৰে।